নমস্কাৰ, মই ভানু শৰ্মা। মহিলাসকলে যেতিয়া 40 বছৰ হয় তাৰ পিছত আমাৰ ছালখন খুতুৰি হয়, ছালৰ কোনো উজ্জ্বলতাটো নাথাকে আৰু ছালখনৰ ৰিংকেল যথেষ্ট পৰিমাণে পৰে, চকুৰ গুৰি ফুলি আহে, চকুত ডাৰ্ক চাৰ্কুল পৰে, বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। ইয়াৰ কাৰণে এটা ঘৰুৱা দিহা দিছোঁ, সেইটো অতি সহজ। ৰাতি শোৱাৰ আগতে মুখখন ভালদৰে পৰিষ্কাৰ কৰি ল'ব। মুখখন যেতিয়া পৰিষ্কাৰ কৰি ল'ব তাৰ পিছত এনেধৰণৰ ৰিবন এডাল মাৰি ল'ব যাতে চুলিখিনি আপোনাৰ মুখত নপৰে। ইয়াৰ পিছত এয়া হাইলুৰনিক এচিড অনলাইন যোগে লৈ আনিব পাৰে। হাইলুৰনিক এচিড আপুনি গোটেই মুখখনত ভালদৰে লগাই দিব। হাইলুৰনিক এচিড আপুনি যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া আপুনি এনেধৰণে কৰিব পাৰে। এয়া ধৰক ড্ৰপাৰ আছে, ড্ৰপাৰ জাষ্ট এটা আঙুলিত লৈ পেলাই আপুনি গোটেই মুখখনত সুন্দৰকৈ লগাই দিব। ডিঙিটো ঠিক তেনেধৰণে লগাব। আৰু ইয়াৰ পিছত এয়া হৈছে গুৱা চাহ আজিকালি সকলোৱে জানে, এয়াও আপুনি অনলাইন যোগে লৈ আনিব পাৰে। আৰু যেতিয়া আপুনি হাইলুৰনিক এচিড লগালে তাৰ পিছত এইটো আপৱাৰ্ডছ ডিঙিটো আপুনি এনেধৰণে আপৱাৰ্ডছ মাছাজ কৰিব। আৰু এইটো ইয়াৰ পৰা লিপছৰ পৰা ইয়ালৈকে, নাকৰ গুৰিৰ পৰা চকুৰ কাষেদি ইয়ালৈকে, ঠিক এইটো ছাইডো আপুনি কৰিব। আপাৰটো ফ'ৰহেডটো আপুনি সদায় এনেধৰণে আপৱাৰ্ড কৰিব। আৰু চকুৰ গুৰিত ঠিক আপুনি এই অংশখিনি দি আপুনি এনেধৰণে মাছাজ কৰিব। আইব্ৰুটো এনেকৈ আৰু ওপৰলৈ দিব। এনেধৰণে যেতিয়া কৰিব, ৰেগুলাৰ যেতিয়া আপুনি কৰিব, ইয়াৰ পৰত আপোনাৰ ব্লাড চাৰ্কুলেশ্যন হ'ব, স্কিনখন উজ্জ্বল হৈ যাব, ৰিংকেল যথেষ্ট পৰিমাণে কমি যাব, চকুৰ গুৰি ক'লা ডাৰ্ক চাৰ্কেলটো কমি যাব। আৰু ই কেৱল ওপৰৰ স্কিনখনৰ ওপৰৰ লেয়াৰটোত নহয়, ডিপ লেয়াৰটো যাব। যেতিয়া আপোনাৰ মাছাজ খুব সুন্দৰ দৰে কৰিব, ব্লাড চাৰ্কুলেশ্যন হোৱাৰ লগে স্কিনৰ যেতিয়া উজ্জ্বলতাটো আহিব সকলোৰে